Hey guys, good morning. মই নবনিতা মোৰ চেনেল নবনিতা ব্লগৰ অন্যটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিছো। বহুত দিন মানে 1.5 মাহ মানে হ'ল আৰু মই ভিডিঅ' নিদিয়া আৰু দিবলৈ একো কন্টেন্টে বিচাৰি নাপাওঁ। কিমাননো আপোনালোকক শাক খোৱা ভাত খোৱাকে ইমান দেখাই থাকিম, সেইবাবে মানে ভিডিঅ' কৰাই নাছিলো। আজি এতিয়া 7:30 মান বাজিছে আৰু গধূলি, আৰু মই এতিয়া এফালে যাবলৈ ওলাইছো। মই অকলে নহয় বাৰু, মাহঁও যাব। মানে আমাৰ গাঁৱতে ভাওনা পাতিছে আৰু ভাওনাখন মানে দান দিছে আৰু আমাৰ গাঁৱৰে দাদা এজনে দান দিছে আৰু এতিয়া ভাওনা চাবলৈ বুলি ওলাইছো। আৰু আমাৰ ঘৰৰ পৰা যাম মা আৰু মই, ভণ্টি নাযায়, ভণ্টি আৰু দেউতা নাযায়। মানে ভণ্টি কাইলৈ পৰীক্ষা আছে, তাই যিহেতু এবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে সেইবাবে, আৰু মা আৰু মই যাম। এতিয়া ওলাই মেলি লৈছোঁ আৰু আপোনালোককো দেখাই যাম ভাওনাখন। আৰু এবাৰ ভাওনাখন একদম শিশু ভাওনা হয়, সৰু সৰু ল'ৰা ছোৱালীবোৰে কৰিব আৰু আপোনালোকো চাই গৈ থাকিব। মই আপোনালোকক যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিম। তেন্তে আমি এতিয়া গৈ থাকোঁ আৰু মানুহবোৰো আহিছে আৰু তেন্তে গৈ থাকোঁ, আপোনালোকে চাই গৈ থাকক। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আমি ওলাই মেলি আধা ঘণ্টামান বহিলোঁ। আধা ঘণ্টামান বহাৰ পাছত আমি এতিয়া আহি আছোঁ। মানে খুৰী যাম বুলি ক'লে, তেওঁৰ বাবে আমি অকণমান দেৰি ৰখি দিলোঁ আৰু ওলাই মেলি, আৰু এতিয়া আমি আহি আছোঁ। আৰু আজি ভাওনাখন চাই ভাল লাগিব আৰু আশা কৰোঁ আপোনালোকেও ভাল লাগিব বুলি, কাৰণ শিশু ভাওনা হয় এইখন ভাওনা। যিহেতু আপোনালোকে ডাঙৰ মানুহে কৰা ভাওনা বহুতেই দেখিছেই আৰু মানে চাইছেও, সেইবাবে মানে শিশু ভাওনা চোৱা নাই বহুতে চাগে, আৰু ময়ো চোৱা নাই, আজি প্ৰথম চাম। সেইবাবে মানে আশা কৰিছোঁ যে ভাওনাখন আপোনালোকেও চাই ভাল পাব আৰু আমাৰো ভাল লাগিব বুলি। আৰু শিশু ভাওনা বুলি কওঁতেহে আহিছোঁ চাবলৈ দেই, মানে ডাঙৰ মানুহৰ বুলি খোৱা হ'লে মানে নাহিলোহেঁতেন। এইটো কাৰণে নাহিলোহেঁতেন, মানে যিহেতু ভণ্টি কাইলৈ এক্সাম আছে, তাই শেষ হ'ব বাৰু কাইলৈ এক্সাম। তাৰমানে আমি গোটেইখিনি গুচি আহিলে তাইও আহিবলৈ মন কৰিব যে, সেইবাবে মানে নাহিলোহেঁতেন। কিন্তু সৰু ল'ৰা ছোৱালীবোৰে কৰাৰ কাৰণে মানে আহিছোঁ ভাওনাখন চাবলৈ বুলি, আৰু আপোনালোকে চাই থাকিব। আৰু আমি আহি আছোঁ আৰু আমি আহি সোমাইছোঁহি আৰু তেওঁলোকৰ ঘৰৰ পদূলিটো, মানে তেওঁলোকৰ ঘৰৰ পদূলিটো মানে মেইন ৰাস্তাৰ পৰা অকণমান সোমাই আছে। সেইবাবে মানে অকণমান পদূলিটো আৰু দীঘল, আৰু হ'লেও মানে লাইট চাইট দি মেলি থৈছে যে, চাকি তাকি জ্বলাই থৈ দিয়া আছে, সেইবাবে মানে অকণমান ইমানো দীঘল অনুভৱ হোৱা নাই। আৰু তেন্তে আমি এতিয়া গৈ থাকোঁ আৰু আপোনালোককো মই দেখাই যাম যিমান পাৰোঁ, আৰু আপোনালোকেও চাই গৈ থাকিব। আৰু তেন্তে আমি এতিয়া গৈ থাকোঁ। মানুহ পুৰা ভৰ্তি হ'ল বুলিয়ে কৈছে ভাওনা ঘৰত, আৰু তেন্তে আমি এতিয়া গৈ থাকোঁ আৰু আপোনালোকেও চাই গৈ থাকক। মানুহবোৰ আছে যে সেইবাবে অকণমান মানে লাজ লাগিছে ভিডিঅ' কৰিবলৈ, তেন্তে গৈ থাকোঁ আমি। আৰু এইফালে ভাওনা আৰম্ভ হ'বলৈ হৈছে আৰু এইফালে গায়ন বজাবলৈ বুলি আৰম্ভ কৰিব আৰু এতিয়া লাহেকৈ। আৰু আজি ভাওনাখনৰ নাম হৈছে মৎস্যবধ, আৰু ভাওনাখন হৈছে ওপৰ হাৰ কিনা বুলি শুনিছোঁ। মই ভালকৈ বৰ বিশেষ নেজানো, আৰু শিশু ভাওনা হ'ব। আৰু চাই গৈ থাকক আপোনালোকক। মই আপোনালোকক কৈছোঁৱে আগতে যে ভাওনাখন শিশু ভাওনা বুলি, আৰু তেন্তে এতিয়া বৰ বিশেষ একো কৈ নাথাকোঁ, আৰু আপোনালোকেও চাই গৈ থাকক আৰু ময়ো চাই গৈ থাকোঁ।
নিশ্চয় মই জানিব পাৰিছো যে আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ডাঙৰ কুমাৰ अपने हंसते ভালো করে রাখুন বিপদে তুমি মতো আমার পরিবার ছিল আমি করি মধ্যে